সকলোকে ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আশা কৰোঁ বছৰটো যাতে 25 চনটো ভালে কুশলে যায় সকলোৰে। আৰু মই এতিয়া বৰ্তমান ওলাইছোঁ দিল্লীঘাটলৈ। আমাৰ ঘৰৰ পৰা প্ৰায় 20 কিলোমিটাৰমান হ'ব দিল্লীঘাট। লগৰ কেইটামান লগত গৈছোঁ পিকনিক খাবলৈ। আৰু আটাইতকৈ বেয়া হৈছে এতিয়া সেইটো, কালিৰ পৰা আমাৰ ৰাস্তাটো জব কাৰ্ড উঠিলে, শিলৰ ওপৰত জব কাৰ্ড হৈ গ'ল। সেইটো কাৰণে বেয়া লাগিছে, কিন্তু বাৰিষা দিনত কি হ'ব গতিটো ক'ব পৰা নাই। গাড়ী উলিয়াব পাৰিম নে নোৱাৰিম নে এবছৰ, একদম মানে চিন্তা হৈ গৈছে। শিল আহিছে বুলি কৈছে, হ'লেও ক'ব পৰা নাই যে শিল এইবাৰ পৰিব নে নপৰিব। কিন্তু ৰাস্তাটো কিন্তু বৰষুণ দিলে তামাম বোকা হ'ব, সেইটো গম পোৱা গৈছে আৰু আহিলোঁ ইয়াৰ বুঢ়া দোকানত পালোহি বৰ্তমান। কিবা এটা লৈ লওঁ ইয়াৰ দোকানতে। আৰু এইফালে আমি পিকনিক খোৱাৰ আগতে গাড়ীখনকো পিকনিকটো খুৱাই ল'ব লাগিব। গাড়ী তেল আহি ছিগনেল মাৰি আছে, গাড়ীত তেল ভৰাই লওঁ। আৰু এয়া আহি পালোহি আপোনাৰ দিল্লীঘাট পাৰ পোৱা অৱস্থা। আৰু এয়া কয়লাখান্দি পালোহি। এতিয়া বাৰু কয়লাখান্দিটো বন্ধ। আহিলগৈ যা, খানাটো খাব লাগিব নহয়। আৰু আজি দিল্লীঘাটত ইমানেই মানুহ হৈছে ন, চাওক মানুহ চাওক। এইফালে আৰু এইফালে আমাৰ খুব ধুনীয়াকৈ গাহৰি বনাই আছে আমাৰ মইনা আজি কাৰিকৰ হৈ গৈছে, বৰ ধুনীয়াকৈ বনাই আছে। আৰু এইফালে হৈছে ভাত, আৰু ইয়াৰ অৱশেষত আমাৰ গাহৰি হৈ গ'ল। কালাৰটো চাওক কি ধুনীয়া ৰং আহিছে। গাহৰি খালেহে গম পাম আৰু কেনেকুৱা হৈছে। আৰু এয়া আমি ভাত বনোৱাৰ আগতে তামোল পাণ দি ল'লোঁ, মানে চৌখা পতাৰ আগতে দি ল'ব লাগে, মানে ধুনীয়াকৈ দি ল'লোঁ। এয়া আমাৰ আজি দিল্লীঘাটৰ পিকনিক, গাহৰি খানা বোলে। পালে নেকি? তই কি কাৰিকৰটো তই আছিলে নেকি? তই গাহৰি খোৱাখিনি খাচী দি দে আকৌ। অ' মাই গড, বৰ চেক্সি বনালি কিন্তু দেই গাহৰিটো কিন্তু বৰ সুন্দৰ বনালি। ৰগন দেখো ভাই। একো নাই, অলপমান এনেকৈ খাব লাগে ৰাইজেও, মজা, খুব সুন্দৰ। তেতিয়াহ'লে হাত চাত ধোৱা ধুই নাই, ডাইৰেক্ট মাৰি দিয়াটো যাওক দেই। ফিনিচিং কোঠাত গাহৰি এপিচ থৈ দিলোঁ আৰু পূৰা খাব নোৱাৰিলোঁ, আমুৱাই গ'লগৈ। গাহৰিটো খালে এনেও আমুৱাই যায়, আৰু সেয়া এপিচ থৈ দিলোঁ ফিনিচিং কোঠাত। আৰু ভাত পানী খাই আজৰি হৈ গ'লোঁ। অৱশেষত ঘৰলৈ যাবলৈ ওলালোঁ। ইহঁতখিনিৰ কাৰণে ৰখি আছোঁ, মইতো গাড়ীতে বহি আছোঁ বাৰু। আৰু চাওক এইফালে, অথনি মই দেখাব পৰা নাছিলোঁ, ইমান মানুহ হৈছিলে। আৰু ধূলিটো বহুত হৈছে দেই আজি, বহুত বিনামূলীয়া পাউডাৰ ওলাইছে, পূৰা বিনামূলীয়া পাউডাৰ আজি। বিনামূলীয়া পাউডাৰ ওলাই যোৱাৰ সময়ত জাম লাগিবই। এইটো সময়ত চবৰে খানা খাই হৈ গ'ল, ভাত খাই হৈ গ'ল। ৰ ক মূৰত যাওঁ। এই দেখোন মানুহে নাই লাগা। মানুহকেইটা পিছলৈ উঠ।
গাড়ীয়ে ল'ব লাগিব নহ'ব